আজিৰ ভাতৰ কাৰীখন একেবাৰে সম্পূৰ্ণ নিৰামিষ, যিহেতু আজি সোমবাৰ। তো ইয়াতে আপোনাৰ পিঁয়াজ আৰু নহৰু একো ব্যৱহাৰ কৰা নাই। প্ৰথমতে লৈছোঁ প্লেন ৰাইচ, মানে ভাত, লগতে 2টা কেঁচা জলকীয়া। যিহেতু জলকীয়া খাই ভাল পাওঁ, জ্বলাটো থাকিবই। আৰু লগতে লৈছোঁ আজি ৰুটি, আৰু ভাতৰ লগত বা চব্জিৰ সৈতে ৰুটি খাবলৈও ভাল লাগে। আৰু পিনে চালাড কাটি লৈছোঁ, তিয়ঁহ আৰু বিলাহী। তো আপোনালোকে ভাত খালে নে নাই কমেণ্টত জনাই দিব দেই। যদি খোৱা নাই খাই লওক। এয়া মই লৈছোঁ বইল দালি, লগতে বইল দালিত দিছোঁ ভেন্দি বইল দালি দিলে খাবলৈ ভাল লাগে। লগতে এখন আছে মিক্স ভাজি, ভাজিখনত আছে বন্ধাকবি, আলু, বেঙেনা, লগতে ফুলকবি। আৰু এয়া হৈছে পঞ্চমুখী কচু, আলু আৰু চয়াবিনৰ ধুনীয়াকৈ গ্ৰেভি বনাইছোঁ, লগত বিলাহীও দিছোঁ বেছি। আৰু এইখনেই আছিলে মোৰ একেবাৰে সম্পূৰ্ণ নিৰামিষ থালি, সোমবাৰৰ বিশেষ। তো আপোনালোকক কেনেকুৱা লাগিলে জনাব আটাই। তো আজিলৈ আহিলোঁ, বাই বাই।